वेलकम टू C4 चित्रलेखा और चित्रलेखा আজি কোনফালে আহি আছে জানেনে উইন্টাৰৰ স্টাৰ্টিং হৈছে গতিকে মই কিন্তু আজি যোৰহাটৰ বাৰু উইন্টাৰ কালেকশ্যনৰ বজাৰখন নেদেখাওঁ বৰ্তমান কোৰ্ট ফিল্ডলৈ এখন উইন্টাৰৰ নতুন মানে উলেন সেকশন স্থানান্তৰ কৰা হৈছে জানেনে যোৰহাটিয়ানছখিনিয়ে জানিব লাগে যদি নাই জানা কোৰ্ট ফিল্ডত কি হৈ আছে মই দেখুৱাই আছোঁ আৰু এতিয়া মই এইফালেদি এনেকৈ খোজকাঢ়ি আহি আছোঁ ইমান ধূলি নহয় মানে সবফালে মানে বেলেগ গোন্ধ একো পোৱাই নাই অকল ধূলি ধূলি গোন্ধ মোৰ মানে চৰ্দি লাগিয়ে আছে আজি আৰু অলপ ধূলি খাই দিছোঁ এইফালে দেখোন বন্ধ হৈ পৰি থৈছে ৰাস্তাটো এতিয়া টিবেটিয়ান মাৰ্কেটখনৰ কৈ দিলোঁ আধাখিনি নকম আৰু যোনে শুনিলে আৰু ন মই বৰ্তমান আহি আছোঁ চ' দেখাই আছোঁ দেই আৰু এইখন দেখিছানে ইয়াত বাৰু ইয়াতে বিভিন্ন মানে স্পৰ্টছৰ ট্ৰেইনিঙো হৈ থাকে ইয়াতে ইভিনিং গতিকে এতিয়া বৰ্তমান মই আহি পাওঁতে স্পৰ্টছৰ এনেকুৱা ধৰণৰ এইবোৰ হৈ আছে এয়া অলপ জুম কৰি দিছোঁ দেই চাবলৈ লগতে আকৌ পিছে এখন মেলাও হৈ আছে এইবোৰ জেন্টছৰ ধুনীয়া নেক টাইপবোৰ আছে এইবোৰ উলেন হয় মই দেখাহে দিছোঁ চ' চবটো আহিবই মষ্ট প্ৰবেবলি বিৰাট ধুনীয়া আহিছে আৰু এবাৰ দেখি এনেকুৱা লাগিছে হেৰি স্পেচটো যেন বেছি পাইছে ন চ' তেওঁলোকৰ মানে দোকানবোৰ অলপ বেছি আহল বহল যেন লাগিছে মানে চ' মই আৰু কি আছে দেখাব ট্ৰাই কৰি আছোঁ আৰু মই পাই গ'লোঁ মোৰ গন্তব্যস্থান চ' এইখনেই হৈছে যোৰহাটৰ কোৰ্ট ফিল্ডত বৰ্তমান নতুনকৈ ট্ৰান্সফাৰ কৰা হৈছে টিবেটিয়ান ৰিফিউজি মাৰ্কেট এতিয়া মই আহিছোঁ চ' আপোনালোকেও মোৰ লগত চাই থাকক যোৰহাটত থকাখিনিয়েতো আহেই দেই এই যে আমি কি বুলি কওঁ ভুটীয়া মাৰ্কেট চ' এতিয়া যোৰহাটৰ ভুটীয়া মাৰ্কেটখন এই যে পাব্লিক বাছ ষ্টপেজৰ ওচৰত আছিলে তাত নাই তাৰ পৰা উঠি আহিলে আৰু ধুনীয়া গৰম কাপোৰবোৰ মই দেখাই দিওঁ ময়ো কিবা ল'ব পাৰোঁ নেকি চাওঁ আৰু আপোনালোকেও ল'ব চবেইতো লয়ে বাৰু ন আমি তিব্বতীয়ান ইমান একদম ৱৰ্ডটো কৈ নিদিওঁ আৰু আমিতো ভুটীয়া মাৰ্কেট বুলিয়ে কওঁ চ' ভুটীয়া মাৰ্কেটলৈ আজি আহিছোঁ আৰু আহি গ'ল ভুটীয়া মাৰ্কেট দেখি লাগিছে ঠাণ্ডা দিন আহিছে আৰু হয়নে চাওক এইবোৰ আহিছে বাচ্ছাৰ ড্ৰেছ আছে দেন আৰু এইটো হৈছে তেওঁলোকৰ এণ্ট্ৰি প্ৰত্যেক বছৰে যেনেকৈ থাকে আৰু এইবোৰ বহি আছে এওঁলোক এই ধুনীয়াকৈ সজাই থৈছে তেওঁলোকৰ গুৰু চ' এইয়া উইণ্টাৰ আহি গ'ল চ' উইণ্টাৰক আদৰিবলৈ সাজু যোৰহাটৰ কোৰ্ট ফিল্ডত বৰ্তমান ভুটীয়া মাৰ্কেট দেখিছোঁ দেই এনেই বাচ্ছাবোৰৰ থাকে এবাৰ আকৌ একদম ডাঙৰৰো আহিছে ट्राई करके दिखाइए तो कैसे लगेगा अच्छा ऐसा है क्या मतलब सिर्फ लेडीज़ के लिए जेंट्स कैसे पहनेंगे ये रैबिट वाला सकता है इसका बात ऐसे अच्छा लेडीज़ के लिए है ना गर्ल्स एंड लेडीज़ अच्छा